Hi everyone, আজি মই বনাবলৈ লৈছো পোলাও আৰু পোলাওৰ কাৰণে মই এয়া লৈছো বাসমতি চাউল। চাবচোন আপোনালোককো দেখুৱাই থাকিম। চাউলখিনি ভালকৈ ধুলো মই। এতিয়া মই ইয়াতে এনেকৈ তিয়াই পেলাই 15 মিনিট মান ৰাখিম। খাবৰ কাৰণে মই ড্ৰাই ফ্ৰুটছৰ ভিতৰত লৈছো কিচমিচ আৰু কাজু বাদাম আৰু পিয়াজ মই এনে ধৰণে চপ কৰি লৈছো আৰু মই লৈছো এটা শুকান জলকীয়া, দালচিনি, লং, ইলাচি, গোটা জিৰা আৰু দুফুটামান মই নহৰু লৈছো। চাউলখিনি 15 মিনিট তিয়াৰ পাছত মই এনে ধৰণেৰে টুকি থৈছিলো যাতে পানীখিনি নাথাকে, সেই ধৰণে টুকি ৰাখিব লাগে। ঘিউত মই প্ৰথমতে ড্ৰাই ফ্ৰুটছখিনি এতিয়া অকমান ভাজি ল'ম, তাৰপিছতে আকৌ টুকি ৰাখিম। অকণমান চেনি দিছো ইয়াতে। This could be good for me. Lately I was feeling like I need a purpose.